তো আমাৰ কেটাৰিঙৰ বস্তু লগোৱা হৈ গ'ল অলৰেডি। আজি খানা কি বনিব আপোনালোকক দেখুৱাম। আজি ব্লগটো বনালোঁ। এই ইয়াত কাম কৰি আছে চবেই। আজি কেটাৰিঙৰ খানা কেনেকৈ কি হয় দেখুৱাই আছে আপোনালোকক। পাছফালৰ পৰা চাওক কি লাগি আছে আজি। বুফেত একদম চাকি তাকি জ্বলোৱা ৰেডি। এই দেখিছে বুফে আমি বহাই দিলোঁ, তলত চাকি লগাই দিলোঁ। ইয়াত পানী আছে একদম ৰেডি। ক্লাবটো হৈছে অফিচাৰ ক্লাব। তাৰ কেণ্টিনত কাম চলি আছে আমাৰ। বাকী চালাড তালাড চাটনি তাটনি ইয়াত লাগিব। যদি আপোনালোকক কেটাৰিঙৰ লোৱা দৰকাৰ হৈছে আমাক কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো দি থ'ম। একদম ধুনীয়া খানা চলাওঁ। এয়া লাগি আছে আৰু আমিও লাগি আছোঁ বৰ্তমান। ধুনীয়াকৈ কামটো কৰিম। ইয়াত মিঠাই লাগিব, মিঠাই এক্সট্ৰাকৈ দিওঁ। এয়া ৰসগোল্লা লগাই থোৱা আছে বৰ্তমান। তো মস্তি ৰসগোল্লা মিঠা মিঠা। তাৰপিছত পানীখিনি সজাই থৈ দিছোঁ আমি। তাৰপিছত অলপ দেৰিকৈ খানাটো ভৰাম আৰু তেতিয়া আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকৈ কি লগাওঁ আজি খানা। মস্তিকৈ দেখুৱাই দিম আপোনালোকক। এয়া আমাৰ বুফে ছেটকেইটা একদম ধুনীয়াকৈ লগাই থৈ দিছোঁ। ইয়াত পলিচ মাৰিলোঁ, পিতাম্বৰী দি কিনে পলিচ মাৰিলোঁ, সেইটো কাৰণে বেছি ধুনীয়া চাফা লাগিছে। তাৰপিছত আজি কেটাৰিংটোত কি হয় চাওক। বৰ্তমান বনি আছে কাৰিকৰ। এয়া কোফটাৰ কাৰণে বস্তু ৰেডি কৰি থোৱা আছে। এইফালে দাদাই ৰুটি বনাবলৈ কাৰণে ৰেডি কৰিছে। এয়া আৰু এইফালে পকৰীও আহি পালে। চাওঁ পকৰীকেইটা দেখুওৱা কেনেকুৱা। একদম লেটেষ্ট পকৰী আহি পালে। তো কফি জেগালৈ যাব। এইফালে আমি বুফেটো জ্বলোৱাৰ আগত তলত চাকি দিয়াৰ আগত গৰম পানী ভৰাই লওঁ এইদৰে, যাতে মালখিনি ওপৰৰ বস্তুখিনি গৰম হৈ থাকে। তাকে পানী চানী পূৰা ভৰাই লৈছে গৰম পানী। তাৰ ওপৰত আপোনাৰ এই ফুট পেণ্টটো থাকিব এই মালটো। সেয়া বুফে আৰু যাতে খানা ঠাণ্ডা নহয়। দুজনে মস্তিকৈ পানী ভৰাই আছে। আৰু খানা আজি কি লাগিছে তাকে দেখুৱাম আপোনালোকক। অকণমান দেৰিকৈ খানাটো পঠিয়াব ইয়ালৈ। মাছে মাংসই ৰুটি পুৰিয়ে যি আছে দেখুৱাই দিম আপোনালোকক। আমি বুফেত চাকি জ্বলাবলৈ এই স্পীডটো ব্যৱহাৰ কৰোঁ। চব এই স্পীডটো দৰকাৰ হয় বুফেত চাকি জ্বলাবলৈ। এইটো চাকি তেলখিনি ভৰাই নেপকিন ভৰাই দিম, জ্বলি যাব মাল। এয়া চালাড লাগি গ'ল, চাটনিও লাগি আছে। খানাটোহে অহা নাই, খানাটো আহিলে দেখুৱাই আছোঁ আপোনালোকক। ইয়াত পুৰি আহিব পুৰি। ৰাইজ খানাটো আমাৰ আহি গ'ল। এয়া প্ৰথমে লাগি গ'ল পোলাও, তাৰপিছত ভাত, এয়া আপোনাৰ দাইল, এয়া আপোনাৰ মিক্স চব্জি, এয়া হৈ গ'ল কোপ্তা, আলু কোপ্তা, এয়া হৈ গ'ল চাহী পনীৰ, তাৰপিছত এয়া আপোনাৰ চিলি চিকেন লাগি গ'ল। তাৰপিছত এয়া আপোনাৰ ছাগলী মাংস একদম গৰম গৰম। একদম লাষ্টত আহিছে আপোনাৰ মাছ টেঙা। একদম বঢ়িয়া লাগিব খাই। আপোনালোকৰ যদি জিভাৰ পানী পৰিছে বেয়া চেয়া নাপাব, দুখ চুখ নধৰিব। এয়া কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু। ফোন কৰি আছোঁ। চিকেন